হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ নেঘেৰিটিং শিৱদৌল যাম বুলি, আৰু আজি ফাইনেলি আহিলোঁ আৰু ভাবিলোঁ এই সময়খিনি আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। নেঘেৰিটিং শিৱদৌলৰ বিষয়ে আপোনালোকে নজনা কিছুমান কথা এই ভিডিঅ'টোৰ যোগেৰে জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। দেৰগাঁও নগৰৰ পৰা পূবফালে প্ৰায় 6 কিলোমিটাৰমান আঁতৰত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই শিৱদৌলটি অৱস্থিত। আৰু যদি আপোনালোক যোৰহাটৰ ফালৰ পৰা আহে তেতিয়া ইয়াৰ দূৰত্ব হ'ব 25 কিলোমিটাৰ। জানিবলৈ পোৱা মতে এই মন্দিৰ 200 বছৰৰো অধিক পুৰণি আৰু এই মন্দিৰ ভাগ এটা পাহাৰ সদৃশ টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰৰ ওপৰৰ ভাগ পাবলৈ আপোনালোকে 3x15টা শিলৰ চিৰি উঠি যাব লাগিব। এয়া আহি পালোহি মন্দিৰৰ ওপৰৰ, আৰু এয়া হৈছে নেঘেৰিটিং শিৱদৌলৰ মেইন গেট। আৰু আহক এতিয়া ভিতৰলৈ সোমাই যাওঁ। এতিয়া আহক মন্দিৰৰ চাৰিওকাষে এবাৰ ঘূৰোঁ আৰু আপোনালোককো দেখাওঁ। এই মূল শিৱ মন্দিৰ ভাগ আন 4টা মন্দিৰে আগুৰি আছে। সেয়া ক্ৰমে বিষ্ণু, গণেশ, সূৰ্য আৰু দুৰ্গা মাৰ মন্দিৰ। আৰু জানিবলৈ পোৱা মতে এই মন্দিৰ ভাগ 10 বিঘাৰ মাটিৰ মাজত অৱস্থিত। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কওঁ, এই ঠাইডোখৰত এসময়ত নেঘেৰি নামেৰে এবিধ চৰাই বাস কৰিছিল, আৰু সেই চৰাইবিধৰ নামৰ পৰাই এই ঠাইডোখৰৰ নাম নেঘেৰিটিং নামেৰে জনাজাত হয়। এই মন্দিৰজনা কছাৰী শাসকসকলে নিৰ্মাণ কৰিছিল, যদিও এটা প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই মন্দিৰজনা ধ্বংস হৈ গৈছিল। আৰু 1687ত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰজনাক পুনৰ নিৰ্মাণ কৰে। মই বান্দৰখিনিয়ে খাবৰ কাৰণে কিবা লৈ আহিছিলোঁ, কিন্তু সেয়া বহুত কম হ'ল। মানে সেয়া সিহঁতৰ মাজত এপাচি শাকত এটা জালুকৰ দৰে হৈ পৰিলে। আকৌ আহিলে বাৰু সৰহকৈ লৈ আহিম দেই তোমালোকলৈ। আৰু এটা কথা কওঁ আপোনালোক যদি ইয়ালৈ কেতিয়াবা আহে হাতত একো বস্তু নানিব, কাৰণ আপোনালোকে হাতত যদি বস্তু আনে বান্দৰে থপি আনি গছৰ ওপৰত তুলিব। আগতে মই ইয়ালৈ আহিছিলোঁ এবাৰ, তেতিয়া মোৰ লগত এনেকুৱা হৈছিল, গতিকে এবাৰ মই বহুত সাৱধানেৰে আছোঁ। ইহঁতৰ মাজৰ মৰমবোৰ চাওকচোন, সঁচাই চাবলগীয়া দৃশ্য। ইটোৱে সিটোক গাত কিদৰে ওকণি চাইছে, কিদৰে মৰম কৰিছে। সঁচাই বহুত ভাল লাগিল ইয়ালৈ আহি, ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। আৰু প্ৰধানকৈ এই ঠাইডোখৰৰ আকৰ্ষণেই হৈছে বান্দৰ, গতিকে বান্দৰখিনি চাই বহুত ভাল লাগিলে। ভয়ো লাগে যদি ফূৰ্তিও কৰিলোঁ। মানে ইয়াত গছৰ ওপৰতো আপোনালোকে বান্দৰেই দেখিব, তলতো বান্দৰ, মানে বহুত বেছি ভাল লাগিলে। আৰু অৱশেষত ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহিছিলোঁহে মাত্ৰ, গোটেই বান্দৰখিনিয়ে মোক বেৰি কৰি ধৰিলেহি। সিহঁতি যেন মোক কৈছে তুমি নাযাবা, ইয়াতে ৰৈ যোৱা। চাওকচোন ইমান মৰম লগা বান্দৰৰ পোৱালিখিনি ঘৰলৈ যেন লৈ যাওঁ। আপোনালোক নিশ্চয় এবাৰ আহিব এই ঠাইডোখৰলৈ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। বাই।